ভিডিওটো আলোচনা কৰা হ'ব উপসৰ্গ এক্টিভিটি বুক ক্লাছ 9 আৰু অসমৰ যিকোনো কম্পিটিটিভ এক্সামত এই উপসৰ্গৰ পৰা প্ৰায় কোৱেশ্চন আহা দেখা যায়। এতিয়া আহক মেইন কোৱেশ্চন লৈ। উপসৰ্গ ধাতু বা শব্দৰ আগত বা পাছত বহি অৰ্থৰ পৰিৱৰ্তন কৰা চিনবোৰক স্বৰ্গ বোলে। স্বৰ্গ কাক বোলে? ধাতু বা শব্দৰ আগত বা পিছত বহি অৰ্থৰ পৰিৱৰ্তন কৰে আৰু এই চিনবোৰক স্বৰ্গ বোলে। আৰু নেক্সট আৰু এটা ডেফিনেশ্যন দিছে, ধাতু বা শব্দৰ আগত বহি নতুন শব্দ গঠন কৰা চিনবোৰক হ'ল উপসৰ্গ। আগতে স্বৰ্গ পালে ধাতুৰ আগত বা পিছত বহি এটা ৰূপ পাল, এইটো হ'ল চিনবোৰ হ'ল স্বৰ্গ, আৰু নতুন যিটো ৰূপ পায় এইটো হ'ল উপসৰ্গ। এতিয়া অসমীয়া ভাষাত ব্যৱহাৰ হোৱা উপসৰ্গবোৰক চাৰিটা ভাগত ভাগ কৰিব পাৰি। যিমানখিনি উপসৰ্গ আছে অসমীয়া ভাষাত এইবিলাক চাৰিটা ভাগত ভাগ কৰিব পাৰি। তাৰ 1 নম্বৰত দি আছে সংস্কৃত উপসৰ্গ, অসমীয়া উপসৰ্গ, বিদেশী উপসৰ্গ আৰু উপসৰ্গৰ ৰূপত সংস্কৃতৰ অব্যয়। এতিয়া সংস্কৃত উপসৰ্গ 20টা, মনত ৰাখিব। সংস্কৃত উপসৰ্গ 20টা। উপসৰ্গৰ পৰা যদি কিবা কম্পিটিটিভ এক্সামত প্ৰশ্ন সোধে এইটো বক্সৰ পৰাই দিয়াৰ চান্স বেছি। এতিয়া আহোঁ ক্ৰিয়াকলাপ লৈ। কাক বোলে লিখা? ক্ৰিয়াকলাপ 1 স্বৰ্গ। স্বৰ্গটো আমি পঢ়ি আহিলোঁ, ধাতু বা শব্দৰ আগত বা পাছত বহি অৰ্থৰ পৰিৱৰ্তন কৰাকে চিনবোৰকে স্বৰ্গ বোলে। নেক্সট আছে উপসৰ্গ, যিবোৰ অব্যয় ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে সেইবোৰকে উপসৰ্গ বোলে। এতিয়া এই দুটা তোমালোকে লোৱা। নেক্সট তলৰ উপসৰ্গবোৰ প্ৰয়োগ কৰি দুটাকৈ শব্দ গঠন কৰা। এইবিলাক মই টাইপিং কৰি থাকিলে বহু সময় যায়, গতিকে মই লিখি ৰাখিছোঁ। ডাইৰেক্টলি মই কৈ আছোঁ, তোমালোকে শুনি যোৱা। পৰা, ইয়াৰে হ'ব পৰাজয়, পৰামৰ্শ। আৰু অপ আছে অপকাৰ, অপমান। সম আছে সংস্কাৰ, অনুগামী, অনুমান। অৱসৰ, অৱতৰণ। নিৰ্দয়, নিৰ্মম। দুৰ্গতি, দুৰ্লভ। অভিশাপ, অভিমান। বিপদ, বিনাশ, অধিকাৰ। সুলভ, সুগম। আৰু উৎকৃষ্ট, উৎপাত, অতিশয়, অতিথি। নিহত, নিধি। পূৰ্তিকাৰ, প্ৰতিবাদী। অপিচ, অপিধান। পৰিমাণ, পৰিণাম। উপসৰ্গ, উপমা। আৰু দি আছে আভা, আবদ্ধ। ইয়াৰ পিছত আছে দি আছে অচিনাকি, অসুখ। আপত্তি, আপদ, আভা। আও দি আছে আওকাণ, আওবাট, আওৰাণ। অনাকৃত, অনাচাৰ, অনামিকা। আৰু উ দি আছে উচৰণ, আওকাণত দি আছে অনাদন, উচ্চাৰণ, উৎপাত। নম্বৰত লাইনটো দি আছে তলত দিয়া শব্দবোৰৰ পৰা মূল শব্দ আৰু উপসৰ্গ ভাগ কৰি দেখুওৱা। উপসৰ্গ আৰু মূল শব্দ। দি আছে এইটো উপসৰ্গ আৰু ভাৱটা হ'ল মূল ভাৱটোৰ ভাৱ। এতিয়া অভাৱ, ইয়াৰে হ'ব কেনেকৈ? অধিকাৰ, আমি আগত যোগ কাৰ অধিকাৰ, এতিয়া হ'ব অধিকাৰটো আগত দি আছে, আমাক উপসৰ্গ আৰু মূল ভাৱ লিখিব দিছে। তোমালোকে চাই এইটো লিখা আৰু ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে কি হয়, বুজি নাপাব, এৰি যাব। অনুকৰণ, দুৰ্দশা, অধিকাৰ। অপযোগ, মান। এইটো এটা উপসৰ্গ, এটা মূল শব্দ। বাট, পৰাজয়। সম্পত্তি, সমযোগ, পতি। অৱনতি, অৱযোগ, নতি। এর এটা উপসর্গ, এটা
মূল শব্দ লগ লৈ হৈছে। তলত দিছে তলত দিয়া উপসৰ্গ কেইটাৰে গঠিত শব্দৰে বাক্য ৰচনা কৰা। এতিয়া বাক্য ৰচনা কৰিব দিছে। যেনে এটা দিয়া আছে উদাহৰণ, যেনে অপমান মানুহে বাক্য ৰচনা কৰিছে, মানুহে কোনো কাৰণতকে কাকো অপমান কৰিব নালাগে। এইটো এটা উদাহৰণ। জাষ্ট আমাক তাৰপিছত পৰা, অনু, নি, দু, অধি এইবিলাক পূৰ্তি এইবিলাক আমাক বাক্য ৰচনা কৰিব লাগে। এতিয়া আমি পৰা বাক্য ৰচনাটো চাওঁ। পৰা দি আছে পৰামৰ্শ। আমি এটা অনু যেনেকৈ দিছে অপমান, ঠিক আমি পৰাটো পৰামৰ্শ ল'লোঁ। মানুহক সদায় ভাল পৰামৰ্শ দিব লাগে। নেক্সট অনুশীলন কি দিছে অনুশীলনটো চোৱা। যোগ অনুশীলন কৰাটো স্বাস্থ্যৰ বাবে ভাল অভ্যাস। কি হ'ল মানে যিটো আমি এক্সাৰচাইজ কৰোঁ স্বাস্থ্যৰ বাবে ভাল, এইটো যোগ মানে হ'ল ব্যায়াম, শাৰীৰিক ব্যায়াম। নিহত ৰামে ৰাৱণক নিহত কৰিছিল। ৰামে ৰাৱণক যে মাৰিছিল এইটো দিছে নিহতৰে আমি বাক্য ৰচনা কৰিলোঁ। এইটো হ'ব দুৰ্নাম জনিত কাম সদায় পৰিহাৰ কৰিব লাগে। যিটো দুৰ্নাম হয় মানুহৰ কামবোৰ, এইবিলাক কাম কৰিব নালাগে। এইটোৱে সদায় ত্যাগ কৰিব লাগে, পৰিহাৰ কৰিব লাগে। আৰু অধিকাৰ বাক স্বাধীনতা আমাৰ মৌলিক অধিকাৰ। যিটো আমাৰ সংবিধানৰ বাক স্বাধীনতা আছে, এইটো আমাৰ মৌলিক অধিকাৰ। প্ৰতিজ্ঞা ভাল কৰ্ম কৰিবলৈ সদায় প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে। এইটো আছিল বাক্য ৰচনা কৰা। বাক্য ৰচনা কেইটা কৰি দিলোঁ। নেক্সট কৈ আছোঁ। বাক্য ৰচনা একেবাৰে চোৱা, কাৰণ ভিডিঅ'টো বহুত লং হৈ যায়। লং হ'লে সময় বেছি যায়, সেইকাৰণে মই ডাইৰেক্ট তিনিটা একেলগে দেখাই আছোঁ। পৰিধান নতুন বছৰত নতুন বস্ত্ৰ পৰিধান কৰিব লাগে। নতুন বছৰত আমি যে নতুন কাপোৰ কিনিব লাগে এইটো। উপদেশ মানুহক সদায় ভাল উপদেশ দিব লাগে। অতীত কেতিয়াও অতীতক পাহৰিব যাব নালাগে। কি হ'ল অতীত কেতিয়াও অতীতক পাহৰিব যাব নালাগে। নম্বৰ দি আছে তলত দিয়া শব্দবোৰৰ আৰম্ভণিতে যিটো উপসৰ্গ যোগ হৈ নতুন শব্দ গঠন হয়, সেই উপসৰ্গসমূহৰ সন্মুখত ৰাইট চিন দিয়া। মান দি আছে কি আছে শব্দবোৰত প্ৰশ্নটো চোৱা কি দিছে। যিটো উপসৰ্গ নতুন শব্দ হৈছে, মান দি আছে কি হ'ব প্ৰমাণ। নেক্সট পৰাক্ৰম। এতিয়া হ'ব তাল আছে, ইয়াৰ হ'ব নিতাল হ'ব। সমতালটো নহয়, হ'ব নিতাল। আজি